ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই যে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ব্লগিং ভিডিঅ' আৰু সেই ভিডিঅ'টোত আজি মই গৈছিলোঁ বজাৰলৈ আৰু বজাৰৰ পৰা মই কি আনিলোঁ ভাবিছোঁ আপোনালোকক দেখুৱাম এতিয়া। গতিকে বলকচোন দেখুৱাওঁ যে আপোনালোকক মই কি আনিলোঁ বজাৰৰ পৰা। প্ৰথমতে মই গৈছিলোঁ এম বজাৰত, এইটো এম বজাৰৰ বেগ। আমি এম বজাৰৰ পৰা বহুত কিবাকিবি নাই অনা, তথাপিও কিবাকিবি আনিছোঁ, সেইখিনি বলক আপোনালোকক দেখুৱাওঁ মই এতিয়া। বহুত বেছি গৰম পৰিছে নহয় জানো, আজিতো বহুত বেছি ৰ'দ দিছে। এইটো চাওক, এইটো হৈছে বেবীৰ আপোনাৰ গাখীৰ খোৱা, আমি যিটো দুধদানি বুলি কওঁ সেই দুধদানিটো, এইটো আনিছোঁ। তাৰপিছত আনিছোঁ আপোনাৰ এইটো বডি স্প্ৰে, মেন বডি স্প্ৰে। আৰু এইটো মই ইউজ কৰোঁ স্পিঞ্জৰ, স্পিঞ্জৰ। এইটো বিৰাট ধুনীয়া লাগে, স্মেলটো মোৰ বিৰাট ভাল লাগে। এইটো আনিছোঁ। তাৰপিছত আনিছোঁ এইটো মোৰ হাজবেণ্ডৰ কাৰণে। এইটো মেনৰ হয়, এইটোও মেনৰ হয়। তেওঁ দুটা লৈছে, ময়ো দুটা লৈছোঁ। আকৌ দেখুৱাই আছোঁ, এই এটা হওক। এইটোৰ স্মেল বহুত বেছি ধুনীয়া, আপোনালোকে চাব কেনেকুৱা লাগে মোক জনাব। বহুত ধুনীয়া এইটোৰ স্মেলো, দেখিছে। তাৰপিছত আনিলোঁ, যিহেতু মই নতুনকৈ ইউটিউব ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে মই দুটামান বাচন আনিলোঁ। কাৰণ মোৰ বাচনবিলাক মানে ক'লা দাগ হৈ গৈছে, সেইটো কাৰণে বনালে বৰ এটা ভাল নেদেখি। বলক আজি আপোনালোকক মই দেখুৱাওঁ। এয়া মই অনা বাচন কিছু, ৰ'ব মই এয়া দেখিছোঁ কিমানখিনি আনিছোঁ। মই এইবিলাক কাটি লওঁ দেই। মই বজাৰলৈ যোৱাৰ কিছু অংশ মই ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ, সেইবোৰ মই আপোনালোকক শেষৰ ফালে দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এইটো কেৰাহী, কাৰণ মোৰ ওচৰত মানে ভিডিঅ'ত দেখুৱাবলৈ ধুনীয়া কেৰাহী নাই এতিয়া, সেইটো কাৰণে মই আনিছোঁ এইটো কেৰাহী আৰু তাৰ লগতে এখন ঢাকোন। এয়া এইটো আনিছোঁ। আৰু আমাৰ ঘৰত এতিয়া আছে ছাগলী দুটা, মানে এটা হৈছে ডাঙৰ আৰু আনটো হৈছে পোৱালি। আৰু সেই পোৱালিটো যেতিয়া ডাঙৰ হ'ব, সিহঁতকতো দানা পানী খাবলৈ বেছি ডাঙৰ জেগা লাগিব, সেইটো কাৰণে মই আনিছোঁ এইটো চৰিয়া, সিহঁতক দানা পানী দিবলৈ। তাৰপিছত আনিছোঁ মই এইপাত হেতা, এইপাত। তাৰপিছত মোৰ আৰু ভাল লাগিল এইটো, বাচনৰ দোকানত যাওঁতে এই চৰিয়াটো ভাল লাগিল, সেইটো কাৰণে মই এই চৰিয়াটো লৈ আহিছোঁ। দেখিছে, আজি মই মাত্ৰ এইখিনিয়ে বজাৰ কৰিলোঁ। যি কি নহওক, হ'লেও বজাৰলৈ লকডাউনৰ মাজত গৈ ভালেই লাগিল, কাৰণ মানুহ দুনুহ বেছি নাই। যিখিনি আছে সেইখিনিয়ে মানে বেছি ডিষ্টাৰ্ব পোৱা নাই। ইফালে দিনতে বজাৰত যাব লগা হৈছে, কাম কাজখিনি ঘৰতে জল্দি কৰি পেলাই, সেইটো কাৰণে যি কি নহওক আমি আহিলোঁ বজাৰৰ পৰা। বজাৰত যোৱা কিছু অংশ আমাৰ আছে, আমি কেপচাৰ কৰিছোঁ আৰু সেইবিলাক মই দেখুৱাবলৈ আপোনাক চেষ্টা কৰিম আপোনালোকক। বলকচোন। মই আপোনালোকক যিটো দুধদানি দেখুৱাইছিলোঁ, সেই দুধদানিটো আনিছোঁ মই আমাৰ ছাগলী পোৱালিটোৰ কাৰণে, কাৰণ তাক মাকে গাখীৰ খাবলৈ নিদিয়ে ভালদৰে, সেইটো কাৰণে এতিয়া মই এই ছাগলী পোৱালিটোৰ কাৰণে গাখীৰ গৰম কৰিবলৈ আহিছোঁ। এয়া মই গাখীৰ বহালোঁ, দেখিছে আপোনালোকে। মই গাখীৰৰ পেকেট কাটি বহাই দিলোঁ গাখীৰ। এইখিনি মই এতিয়া গৰম হ'বলৈ দিম। এতিয়া মই ছাগলীটোৰ কাৰণে অকণমান গাখীৰ গৰম কৰি আনিলোঁ। আনি তাত মই এখন বিস্কুটো দিছোঁ। এতিয়া মই যিটো বজাৰৰ পৰা আনিছিলোঁ দুধদানিৰ বটল, সেই বটলটোত ভৰাম। বলক,
আমি এতিয়া ছাগলী পোৱালিটো মই মানে এতিয়া তাইক গাখীৰ খুৱাম, কাৰণ মাকে গাখীৰ খাবলৈ নিদিয়ে। নাজানো কি হৈছে মাকৰ, গাখীৰ চাখীৰ খাবলৈ নিদিয়ে। সেইটো কাৰণে ভাবিছোঁ এনেকৈ খোৱাও, নহ'লেতো বেয়া লাগে ন পোৱালিটোৰ কাৰণে, সেইটো কাৰণে। সেয়া হ'ব দেই। এতিয়া মই ইয়াত এইখিনি ভৰাম। অকণমান থৈ দিওঁ, মই ছাগলী পোৱালিটো আনিবলৈ যাওঁ এতিয়া। এয়া মই লৈ আহিলোঁ ছাগলী পোৱালিটো। এতিয়া মই ইয়াক গাখীৰ খুৱাম। Hey. ছাগলীক গাখীৰ খুৱাই থাকোঁতে আমাৰ ঘৰলৈ আলহী আহিল। আলহী অহাৰ কাৰণে ভিডিঅ'টো আধাতে সামৰি পেলাই মই আলহীৰ ওচৰলৈ গ'লোঁ, চাহ তাহ খালোঁ। এনেকৈ মোৰ ভিডিঅ'টো শেষ কৰিবলৈ নহ'ল, আধাতে সামৰিলোঁ। যি কি নহওক, তাৰপিছত আলহী যোৱাৰ পিছত মোৰ ভাত বনাবলৈ হ'ল। ভাত আজি নাই বনোৱা, বেলেগ বনাম আজি। আজি বনাম ৰুটি, মাংস, তন্দুৰী চিকেন, চালাড, এনেকুৱা ধৰণে বনাম। তন্দুৰী চিকেনটো মই অকণমান বেলেগ ধৰণে বনাইছোঁ। এই তন্দুৰী চিকেনৰ ৰেচিপিটো মই আপোনালোকক অকণমান মানে এইটো ভিডিঅ'ত নিদিওঁ, পিছৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেইটো কাৰণে এতিয়া নেদেখুৱাওঁ, কাৰণ দেখুৱালে বহুত বেছি দীঘল হৈ যায় ভিডিঅ'টো। তাৰোপৰি মই মাংস বনোৱা ভিডিঅ' কিছু পৰিমাণে আপোনালোকক দেখুৱাইছোঁ। এয়া ৰুটিও মই বেলি থৈছোঁ। মোৰ মাংসৰ আঞ্জা হোৱাৰ পিছত মই ৰুটি বনালোঁ। তাৰপিছত আমি গোটেইকেইটাই খালোঁ। খাই বৈ মই ভিডিঅ'টো শেষ কৰা নহ'ল, তেনেকৈ মই সামৰি থ'লোঁ, কাৰণ বহুত ভাগৰো লাগিছিলে। সেইটো কাৰণে এতিয়া মই শেষৰ পিনে কিছু পৰিমাণে আমি টাউনলৈ যোৱা ভিডিঅ' বা বজাৰ কৰা ভিডিঅ' কিছু পৰিমাণে দেখুৱাইছোঁ। সেইবোৰ আপোনালোকে চাব, চাই পেলাই ভিডিঅ'টো কেনেকুৱা লাগিলে। এইটো মোৰ ফাৰ্ষ্ট ব্লগিং ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টি জনাব। লগতে কিবা যদি ভুল ভ্ৰান্তি হৈছে ভুলবোৰ আঙুলিয়াই দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। থেংক ইউ। ये क्या है वर्ल्ड कप?